আপোনালোকে বৰ্তমান টাইম কি ভাবিছে নিশ্চয় বৰ্তমান টাইম হৈছে কিমান টাইম হৈছে নাজানো মই চাই লওক ৰ'বা মই চাই আছোঁ আহিছিল 7:16 বৰ্তমান টাইম হৈছে 7:16 আৰু আমি বৰ্তমান গৈ আছোঁ দাদাৰ ঘৰত গতিকে চলো এইটো গাই চাচোন চা এইজন হ'ল এই চেনেলটোৰ মেইন অ'নাৰ কৌশিক দাস ইও যাব আমাৰ লগত গতিকে যাওঁ আমি ফ্লাগ জ্বলাই এইখন হ'ল আমাৰ ভাঙা চিঙা গেট যাওঁ তাৰা ওলাই আছে চা জাষ্ট লাইক এইটো কাই আবাৰতে যাং ৰ আমি বৰ্তমান দাদাৰ ঘৰ পালোঁ এতিয়া দাদা মাটি দিছি পুৰা নতুন নতুন মাটি দিছি সেইটা ঘৰ পুৰা মাটি দিছি একদম ফেণ্টাষ্টিকে মাটি দিছি পালং আমি আহি পালং এইজন আবা আরে হাই বুলি দি ইনকে দি এইজন আবা আৰু এইটো আমাৰ ভিতালী বাইদেউ কিতাপ পঢ়ি আছে লকডাউনৰ মাজত ভাল ছোৱালী কিতাপ পঢ়ে কথা শুনে হয় নেকি এই পইচা পালোঁ খুৰীমাই পইচা দিছে মানে মোৰ এটা চাইড বিজনেছ আছে চাইড বিজনেছ নহয় এনেই তেলৰ বিজনেছ কৰোঁ সেই এটা বটল আছে মাত্ৰ এই তেল বেচোঁ আৰু দুই পইচা পাওঁ আৰু চাহ খাব লৈ নিজা চাহ খাব লৈ নিজা কিবা লৈ ভাল বস্তু এই ফুলৰ আনবি দে না বিস্কুট আনবি কি আনবি যা বিস্কুট আনিলে হৈ যা দে ভিতালী কি পঢ়ি আছে একবাৰ মাতচোন মাত কি ঠিকে আছে দে মোৰ লগ একমাহ লগ আছে মোৰ দেখা নাপায় ঘৰ চৰে কি হৈছে চকুটো এই আন্ধা হেৰি পৰা না কিবা ইনকে অলপমান বগা বগা দেখা পাং আৰু অলপমান কলা আৰু অলপমান বগা বগা আৰু কলা মানে কি হৈছে না এই এতিয়া বয়স হৈছে না বয়স পাই চকুত এটা জাল বান্ধছি সেইখান জাল উঠা সেইখান জাল মানে এতিয়া জালখান থকাৰ কাৰণে এনেহেন দেখা পা জিলমিল দেখা পায় আৰু চকুৰ পাৰ গৈছে না এতিয়া এই কি হৈছে কাণত কি হৈছে কাণত কি লাগি আছে কিবা লাগি আছে জিকা কাপোৰ দি মুচি দি নহ'লিবা এই ভিতৰত জিকা কাপোৰ খান লৈ যা সেইখান দি মুচি গেছি না জানা চাচোন গেল না চাং অলপমান আছে ৰ মই মুচি দিম চাং এইখিনি আছে গেছি দে এইবাৰে চাফা হৈ গ'ল চাং চাফা হৈছে দে একো নহয় হ'ব দে চাহ খালি না কি দেখোন দে চাহ কৰ 5 minutes later. এই bro পতঞ্জলি বোলে লাল চাহ খাটি লাল চাহ গাঁৱলীয়া লাল চাহ চলে চাল গলে খটি লৰাই আনিছে